নমস্কাৰ বন্ধুসকল মোৰ চেনেল এনি টেক ফৰলৈ আপোনালোকক স্বাগতম জনাইছো ৰিসেন্টলি ডিএলএডৰ কিছু ষ্টাডি সেন্টাৰ অসমৰ যিবিলাক ডিস্ট্ৰিক্ট ৱাইজ ষ্টাডি সেন্টাৰ হেখিনি তাৰ এখন লিষ্ট ওলাইছে কিন্তু বিভাগীয় যেটো ওয়েবসাইট ডিএলএডৰ যেটো বিভাগীয় ওয়েবসাইট হেতু লিংক বহুত স্লো হয় কাৰণ তাত ট্ৰাফিক বহুত বেছি থাকে হেতু কাৰণে এটো লিংক বহুত স্লো হয় আৰু হেতুৰ পৰা লিষ্টখন উলিয়াটো বহুত দিগদাৰ হয় হে কাৰণে মই আপোনালোকৰ সুবিধাৰ কাৰণে এখন অফলাইন লিষ্ট আপোনালোকক ইয়াতে বনাই দিছো আৰু ইয়াতে মই আপোনালোকক কৈ দিম ডিস্ট্ৰিক্ট ৱাইজ এতিয়ালৈ যিখিনি ওলাইছে ডিস্ট্ৰিক্ট ৱাইজ ইয়াৰ ষ্টাডি সেন্টাৰ বিলাক কোড হ'ব এতিয়া যেনেকৈ আপুনি দেখা পাইছে বৰপেটা জিলাত যিকিটা সেন্টাৰ দিছে হেকিটাৰ নাম হৈছে প্ৰথম হৈছে জৱাহৰ নৱোদয় বিদ্যালয় হৰভোগ আৰু আপোনাৰ শ্ৰীৰাম একাডেমি চন্দননগৰ পাঠশালা আৰু বঙাইগাঁও ডিস্ট্ৰিক্টৰ যিকিটা সেন্টাৰ হৈছে হেকিটা জানি লওক লিটল ফ্লাৱাৰ স্কুল বঙাইগাঁও কেন্দ্ৰীয় বিদ্যালয় এনএফ ৰেলৱে নিউ বঙাইগাঁও আৰু যেটো কাছাৰ ডিস্ট্ৰিক্টৰ যিকিটা সেন্টাৰ হেকিটা আমি জানি লওঁ কাছাৰ ডিস্ট্ৰিক্টৰ প্ৰথমতে হ'ব কেন্দ্ৰীয় বিদ্যালয় শিলচৰ কেন্দ্ৰীয় বিদ্যালয় এএফএস কম্ভিগ্ৰাম কাছাৰ কেন্দ্ৰীয় বিদ্যালয় মাছিমপুৰ শিলচৰ তাৰ পিছত কেন্দ্ৰীয় বিদ্যালয় ঢোলচেৰা একিটা হৈছে কাছাৰৰ যিকিটা সেন্টাৰ আৰু চিৰাং ডিস্ট্ৰিক্টৰ সেন্টাৰটো হৈছে জৱাহৰ নৱোদয় বিদ্যালয় চিৰাঙৰ যিখন জৱাহৰ নৱোদয় বিদ্যালয় আছে সেইখন ভিলেজ হৈছে আপোনাৰ খামাৰগুৰি আৰু পোষ্ট অফিস হৈছে বড়বাজাৰ আৰু আপোনাৰ দৰং ডিস্ট্ৰিক্টৰ সেন্টাৰটো চাই লওক দৰং ডিস্ট্ৰিক্টৰ আপোনাৰ জৱাহৰ নৱোদয় বিদ্যালয় ভিলেজ উডমাৰী পোষ্ট অফিস টেঙাবাৰী আৰু জাতীয় বিদ্যালয় খাৰুবেটিয়া এইকিটা হৈছে দৰং ডিস্ট্ৰিক্টৰ আৰু আপোনাৰ ধেমাজি ডিস্ট্ৰিক্টৰ যিকিটা ডিএলএডৰ সেন্টাৰ হয় হেকিটা চাই লওক এইচআৰডিসি হেডকোয়াৰ্টাৰ 56 আৰটিবিডিই শিলাপথাৰ ধেমাজি আৰু সেকেন্ডটো হৈছে ধেমাজি আদৰ্শ হাই স্কুল লাচিত নগৰ পোষ্ট অফিস হৈছে খুবলিয়া আৰু থাৰ্ডটো হৈছে কেন্দ্ৰীয় বিদ্যালয় এনএচপিসি গেৰুকামুখ আৰু ডিব্ৰুগড়ৰ খিনি চাই লওক ডিব্ৰুগড়ত আপোনাৰ কেন্দ্ৰীয় বিদ্যালয় এয়াৰ ফোৰ্স ষ্টেচন সাবুৱা আৰু কেন্দ্ৰীয় বিদ্যালয় দুলিয়াজান ডিব্ৰুগড় আৰু হৈছে মনফোৰ্ট হাই স্কুল সিটি প্লেস সাবুৱা তো এইখিনি লিষ্টে বৰ্তমানলৈ ওয়েবসাইটত দিয়া হৈছে বাকি ডিস্ট্ৰিক্ট বিলাকৰ যেতিয়া আহিব তেতিয়া মই আপোনালোকক নিশ্চয়কৈ সেই ডিস্ট্ৰিক্ট বিলাকৰ আপডেটটো আপোনালোকক দি দিম তো এইখিনিয়ে আপোনালোকে ভালকৈ চাই লব এই যেটো মই লিষ্টখন অফলাইন লিষ্টখনৰ আপোনাৰ যেটো লিংক ডাউনলোড লিংকটো মই আপোনালোকক দি দিম আপোনালোকে ডাউনলোড কৰি ভালদৰে চাই লব পাৰিব তো এতিয়ালৈ এইখিনিয়ে ভিডিওটো চাই আপুনি যদি ভাল পাইছে তেতিয়া হলে সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰিব নিশ্চয় নাপাহৰিব আৰু আপুনি যেটো বেল আইকন হয় সাবস্ক্ৰাইব বাটনৰ হে বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব যাতে যিবিলাক মই ভিডিও আপলোড কৰো টেকনিক্যাল জব ৰিলেটেড বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইনফৰমেশন আৰু ইন্টাৰেষ্টিং ভিডিও বিলাকৰ আপুনি ইনফৰমেশনটো আগতীয়াকৈ পায় তেতিয়া হলে আহিছো ধন্যবাদ